সেই অভিশাপ স্বৰূপ বানপানীৰ সমস্যা নহ'লে তোৰ সেই বৰষুণ নহ'লে খৰাঙৰ বিপদ সেই পথাৰৰ মাটি বিৰাট কি মানে টাউনত কাপোৰ মোৰ পাইছিলো দোকানখনতে সোমাও নেকি বিয়ে পাছ কৰি শেষত সেই দোকানতহে কাম লাগি তই যি ভাল লেখ কৰ মোৰ আপত্তি নাই এই কল এই কিহৰ দোকান ইলেক্ট্ৰনিক্সৰ দোকান মাহত ৫,০০০ টকা দৰমহা দিব কাম কৰাৰ পিছত বঢ়াব বুলি কৈছে কি দিব কিমান দিব সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে কামটো দে নহত কৈছে উঠি অহা ল'ৰা ছোৱালী তহঁতৰ কৰ্ম সংস্কৃতি গঢ়ি উঠাটোৱে প্ৰধান লক্ষ্য হ'ব লাগে যি আজিকালি আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত বৰকৈ দেখিবলৈ পোৱা নাযায় তথাপিও মই সময় আৰু পৰিস্থিতিয়ে লাহে লাহে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ কৰ্ম সংস্কৃতিৰ প্ৰতি ধাউতি আহিব বুলি মই মাজে সময়ে ভাবোঁ ভাল বিচাৰিবই আমি কৰ্ম সংস্কৃতিৰ আৱিষ্কাৰ কৰিম অভাৱে হৈছে আৱিষ্কাৰৰ ভুল এতিয়া ৰাহুল বুলিবা তোৰ আজ জীয়াই থকা নাই যদিও তোৰ প্ৰতিটো কথাতে মই চকু দি আহিছো মই এইবোৰ ভাল পোৱা নাই পিকনিকলৈ যোৱা লগৰ সমনীয়াৰ লগত ফুৰিবলৈ যোৱা মই কেতিয়াবা তোক মানা কৰিছো জানো তহঁত হৈছে উঠি অহা ল'ৰা ছোৱালী তহঁতি আমাৰ দেশৰ ভৱিষ্যত জাতিটোৰ ভৱিষ্যত এইবোৰ ভাল পোৱা নাই আজি এইবোৰ কথা আকৌ ক'ব লগা কৰিছে মই লাজ পাইছো তই ইমান চুটি কাপোৰ পিন্ধি পিকনিকলৈ যাবলৈ ওলাইছ তোৰ লাজ লাগিব লাগিছিল পাৰে লাজ পাবলগীয়া কথা থাকিব পাৰে বিশেষকৈ মোৰ ঘৰৰ ছোৱালীয়ে এনেকুৱা চুটি কাপোৰ পিন্ধিলে মই গোটেই সমাজখনে আগত মই যেন পাওঁ আৰু সেইটো ভাবিলে মই লাজ পাওঁ তহঁতৰ এই লগ্নতাক কেঁচন বুলি নকয় তহঁতৰ এই লগ্নতাক মই থুৱাই দিবলৈ উত্থাপন নকৰো যা ভিতৰলৈ গৈ এযোৰ মাৰ্জিত সাজপাৰ পিন্ধি যলৈ যাবলৈ ওলাইছিলি তালৈ যা মোৰ লগত নিশ্চয় তৰ্ক কৰি নাথাকিব যা কোন মেঘালী এটা কথা সদায় মনত ৰাখিবি কোনো এখন সমাজত এগৰাকী নাৰীৰ চলন পূৰণ নীতি এটা জাতিৰ পৰিচয় বুলি ধৰা হয় লজ্জা হৈছে নাৰীৰ আচল অংগ লজ্জাহীন মানুহক পশুৰ লগত তুলনা কৰা হয় কথাটো মই মনত ৰখাটো উচিত বুলি ভাবো যা ভিতৰলৈ যা কৰিবলৈ শিকিছে বৰ্তমান আমাৰ এই ভৱিষ্যতবোৰ অসমীয়া জাতিৰ শেষ হৈ যাবলৈ নিদিবি কি হৈছে কাপোৰ পিন্ধি যাব লাগে
পক্ষে ভক্তি মূৰৰ আগ পাই গৈ বাচি মাতাই খালি তাই আমাৰ ঘৰৰ পৰম্পৰা সদায় থাকিব নহয় কল্পনা মাথোঁ মাতাই Hello. Hello. Hello.